বিহু মঞ্চত চলিছে কি সংস্কৃতি ৰক্ষা নে ধ্বংসৰ আখৰা বোকা নৃত্য নহয় এইবাৰ নাগাৰা নামত বিহু মঞ্চত বিকৃত নৃত্য তোমালোকৰ কৰ্ম কাজৰ বস্তু মই থৈছো ভাগে ভাগে সকলোৱে আহি প্ৰথমে দেখুৱাই লৈছো এই দৃশ্য কথা শুনি গৃহস্থৰ হৰহি এই 5 জুনৰ নৃত্যটো যদি এনেকুৱা এটা গীতত হ'লহেঁতেন তেন্তে আমাৰ ক'ব লগা একোৱেই নাছিল সেলফি লে লে রে লে লে রে লে লে রে সেলফি তোরা ঠোরা লে কিন্তু ৰ'ব এওঁলোকে তেনেকুৱা গীতত নৃত্য কৰা নাই কথা শুনি গৃহস্থৰ হৰহি এওঁলোকে মঞ্চত ৰাইজক হহুৱাবলৈ সাতাম পুৰুষীয়া নাগাৰা নামতহে এইদৰে বহুৱালি কৰিছে খ্যাতনামা কৈলাশ তালুকদাৰৰ কণ্ঠত নিগৰি অহা এটি নাগাৰা নামত এওঁলোকৰ এনে উদ্ভট নৃত্য সাতাম পুৰুষীয়া নাগাৰা নামত য'ত চুৰীয়া বস্ত্ৰ পৰিধান কৰি বৰতাল বৰঢোল লৈ মাৰ্জিতভাৱে সেৱা জনাই আৰম্ভ কৰা হয় নাগাৰা নাম তাৰ বিপৰীতে আকৌ বিহু মঞ্চত নাগাৰা নামত বিকৃত নৃত্য কৰি যেন এওঁলোকে ৰাইজক হহুৱাবলৈ আহিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ'ই বাৰুকৈ চকু কপালত তুলিছে সংস্কৃতিবান প্ৰতিজন লোকৰ কিছুদিন পূৰ্বে বিহু গীতৰ তালে তালে ডিব্ৰুগড়ত এইকেইজনৰ বোকা নৃত্যয়ো ৰাইজৰ চকু কপালত তুলিছিল ৰঙালী বিহুৰ মঞ্চত এওঁলোকে বাৰু সংস্কৃতি ৰক্ষাৰ চেষ্টা কৰিছে নে ধ্বংসৰ আখৰা চলাইছে নলবাৰীৰ ভানুকুছিৰ গুৱাকুছি ৰঙালী বিহু সন্মিলনৰ মঞ্চত এনে উদ্ভট নৃত্য কৰাৰ বাবে লজ্জিত এতিয়া গাঁওবাসী লগতে নামনি অসমৰ সাতাম পুৰুষীয়া নাগাৰা নামক ভৱিষ্যতে বিকৃত কৰা নহ'ব বুলি নিজৰ দোষ স্বীকাৰ কৰিলে এই নৃত্যত মগন যুৱকেও নাগাৰামৰ গোটেইখিনি অনুষ্ঠানতে আমি বা এনেকুৱা আমি নাগাৰাম আমি ভাল পাওঁ কিন্তু সেই হিচাপতে সেনেকুৱা কৰা হৈছিল কিন্তু ইমানখিনি বেয়া হ'ব বুলি ভবাও নাছিলোঁ সঁচাকৈ বেয়াও হৈছে পাঠকৰ নামত নাচাটো লং পেণ্ট পিন্ধে সেইটো ভুল ভুলটো আৰু শুধৰাই লওঁ ভুলটোতো স্বীকাৰ কৰিলে গাঁওবাসী হিচাপে মই এইখিনি ক'ব বিচাৰিছোঁ যিটো আমাৰ লগৰ ল'ৰাবিলাকে নাগাৰা নামটো যিটো ডেন্স কৰিছে সেইটো একদম মানে খুব বেয়া কথা হৈছে তাৰ বাবে আমি গাঁওবাসী এইটোত খুব দুখ প্ৰকাশ কৰিছোঁ তাৰ বাবে অসমবাসী সমূহ ৰাইজৰ ওচৰত মই মাফ খুজিছোঁ নলবাৰীৰ পৰা কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে ব্ৰজেন তালুকদাৰ নিউজ লাইভ